হাই হেল্ল' নমস্কাৰ বন্ধুসকল। মই আজি বিশ্বকৰ্মা পূজা বুলি গামোচা চামোচা ধুতি চুটি লগাই দিলোঁ, অলপ বেলেগ বেলেগ দেখিছে আৰু ন। হেৰি আজিতো বিশ্বকৰ্মা পূজা আৰু সকলোলৈকে মোৰ ফালৰ পৰা বিশ্বকৰ্মা পূজা বহুত বহুত উল্লেখ যাচিলোঁ। সকলোলৈকে মোৰ ফালৰ পৰা বিশ্বকৰ্মা পূজা উল্লেখ যাচিলোঁ। আৰু মই আজি বিশ্বকৰ্মা পূজা ইয়াতে পূজা কৰিবলৈ লৈছোঁ। পূজা কৰা দেখি অলপ পূজা বনি ল'লোঁ আৰু আপোনালোকৰ আগত আজি ক'বলৈ পাই মই বহুতে সুখী, বহুতে আনন্দ। মই এখন আজি বিশ্বকৰ্মা পূজাৰ দিনাখনেই 4 হুইল গাড়ী এখন আনিলোঁ। এদিনৰ আগত আনিলোঁ। মই কাকো দেখুওৱা নাছিলোঁ। আজি মই এই গাড়ীখন বিশ্বকৰ্মা পূজা বুলি আজি পূজা চূজা কৰি মালা চালা পিন্ধাই আপোনালোকৰ আগত এই গাড়ীখন দেখাম আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক, স্কিপ নকৰাকৈ, অলপ স্কিপ নকৰাকৈ। আৰু যোনে যোনে আহিছে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু পূজা বুলি ফাৰ্ষ্ট গাড়ী লৈছোঁ 4 চকীয়া, আৰু একদম আজি পূজা কৰিছোঁ আৰু চাই থাকক আপোনালোকে। মোৰ অলপ পূজা চূজা কৰাবিলাক অলপ চাই লওক। তাৰপিছত মোৰ 4 হুইল কাৰখন দেখাই দিম। কাৰ মানে মহেন্দ্ৰ কোম্পানী ল'লোঁ, মহেন্দ্ৰ থাৰ। আপোনালোকে চাব পাব মোৰ ড্ৰিম কাৰ মহেন্দ্ৰ থাৰ। আজি ধুনীয়াকৈ পূজা চূজা কৰি ঘূৰি পেলাই ডেইলি বজাৰখন যাব লাগিব আজি। অলপ পূজা চূজা কৰাটো আপোনালোকে অলপ চাই লওক। তাৰপিছত মই মোৰ মহেন্দ্ৰ থাৰখন আপোনালোকৰ আগত দেখাম বাৰু। আৰু এতিয়া অলপ ধূপ ধূনা জ্বলাই পূজা চূজা কৰা হৈ গ'ল। মই এতিয়া মোৰ গাড়ীখনত ধূপ ধূনা আৰু মালা লগামগৈ। এতিয়া পূজা কৰা দেখাম আৰু এতিয়া আপোনালোকক এইবোৰ একদম 4 চকীয়া 4 হুইল গাড়ীখনত। এইখন মোৰ থাৰ, মহেন্দ্ৰ থাৰ। এইখনে মই এতিয়া পূজা কৰিম। চাই থাকক আপোনালোকে পূজা কৰা খুলি লৈছোঁ। এইফালে কেমেৰামেন ওচৰলৈ মোৰ থাৰখন দেখাব লাগিব নহয়। এখন এখনো আগৰ পৰা আঁতৰিবি নে নেদেখাং যদি আগৰ পৰা আঁতৰিবি নে? এখন মোৰ মহেন্দ্ৰ থাৰ। একদম হেৰিয়ত লৈ বিশ্বকৰ্মা পূজাতে ল'ম বুলি ভাবি আছিলো, লৈ পেলাম একদম। বন্ধুসকল, মই এনেই আপোনালোকক ধেমালি কৰিলোঁ।
মই কোনো ধাৰ চাৰ লোৱা নাই, কাৰণ মই এই ম'মৰ দোকান এখন খুলিবলৈ আৰম্ভ কৰিছোঁ। সেই দোকানখনে পূজা চূজা কৰিলোঁ। সেইখনো লোহৰে হয়, বিশ্বকৰ্মাটো বিশ্বকৰ্মাই হয়, আৰু আমি সকলোৱে বিশ্বকৰ্মাটো পূজা কৰিব লাগে। এই গোটেই বিশ্বত বিশ্বকৰ্মাই ভৰি আছে, আৰু মই বিশ্বকৰ্মাৰ বিষয়ে ইমান ভালকৈ বক্তৃতা দিব নাজানো, ইমান কথা ভালকৈ ক'ব নাজানো, পূজা চূজাও ইমান ভালকৈ কৰিব নাজানো, এনেকৈ থুলমূলকৈ নিয়মটো কৰিছোঁ। আৰু আপোনালোকে মিছা কথা কোৱাৰ কাৰণে বেয়া নাপাব, তাৰ কাৰণে চৰি। মোৰ কাৰণে সেইখনে ঠাই আৰু ধন্যবাদ। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।